हेलो एभ्रिवान आज मैं आपनलोকৰ কাৰণে লৈ আহিছো জুন পিঠাৰ এটা ৰেচিপি আৰু এটো কিছুমান ছাইডত চন্দ্ৰকলা বুলিও কয় নাৰিকল পিঠা বুলি কয় আমাৰ ফালে জুন পিঠা বুলিয়ে কওঁ তেনেহলে বলক আজি ৰেচিপিটো লৈ আগবাঢ়ো এতিয়া মই বাউল এটা লৈ লৈছো ইয়াত মই ময়দাখিনি লৈ পেলাই ইয়াত মঠিম আৰু মই ময়দা 4 কাপ লম চাহ খোৱাৰ কাপেৰে ইয়া দেখিছেনে মই এই কাপটোৰে মই 4 কাপ ময়দা লম আপোনালোকে কম বনালে কম ল'ব পাৰে মই কেটামান বেছিকে বনাম সেইকাৰণে মই এতিয়া 4 কাপ ময়দা লৈ লৈছো এতিয়া মই ধুনিয়াকৈ 4 কাপ ময়দা লৈ ললো সেই কাপটোতে মই যোগ কৰি পেলাই ভালকৈ লৈ লৈছো আৰু এতিয়া ময়দাখিনি লোৱাৰ পাছতে এতিয়া মই ইয়াত দিম আধা চামুচ নিমখ মই যিমানটো ময়দা লৈছো সিমানটো সোৱাদ অনুসৰিহে মই নিমখটো দিছো আপোনালোকে কম ময়দা ললে নিমখটো কমাই দিব আৰু এতিয়া মই নিমখটো দিয়াৰ পাছতে ইয়াত এতিয়া মই দিম কেটামান কালজিৰা আৰু কালজিৰাটো এটা অপচনেল হয় আপোনালোকে নিদিবও পাৰে নিমকিত দিলে যেনেকৈ ভাল লাগে ইয়াত দিলেও ভাল লাগিব খাই সেইকাৰণে মই কেটামান এতিয়া কালজিৰা দি লৈছো या দেখিছেন আপোনাক দেখাইছো ইমান কিটাই দিছো আৰু নিদিও মই ইমান কিটাতে কালজিৰা দি ললো আৰু এতিয়া মই কালজিৰা কিটা দিয়াৰ পাছতে এখিনি ধুনিয়াকৈ এতিয়া মিলাই লম নিমখ দিয়া আছিল যে সেইকাৰণে এতিয়া ধুনিয়াকৈ মই মিলাই লৈছো আৰু ইফালে লৈছো মই আধা কাপতকৈ কম ৰিফাইন আৰু গুটেখিনি মই একেলগে দি দিয়া নাইকিয়া এটো আমি যেনেকৈ নিমকিৰ কাৰণে বা খুৰমাৰ কাৰণে আমি যেনেকৈ এটো মঠু তেনেকৈ মঠিলেই হল আৰু এসাক এতিয়া অলপমান ৰিফাইন দি পেলাই ইয়া ধুনিয়াকৈ মঠি লৈছো এতিয়া মোক আৰু অকন ৰিফাইন লাগিব কাৰণ মই ময়দাটো বেছিকৈ লৈছিলো এতিয়া মই আৰু অলপ ৰিফাইন লৈ পেলাই ইয়া ধুনিয়াকৈ মঠি লৈছো আৰু ৰিফাইনটো হৈছে নে নাই জুখটো হেতু আপোনালোকক মই দেখাম কেনেকৈ চাই এতিয়া ধুনিয়াকৈ এইখিনি পুৰা মঠি ল'ব লাগিব তেলটো দিয়াৰ পাছতে ধুনিয়াকৈ এনেকৈ মঠি ল'ব আৰু এতিয়া এইখিনি মই ইয়াত ধুনিয়াকৈ মুঠি মাৰি দেখাইছো দিছনে এতিয়া মুঠিটো যে খাইছে ইয়াতে তেলৰ জুখটো এনেকৈ আপোনালোকে গম পাব যেতিয়া ইয়া লাডুটোৰ নিচিনা হ'ব এনেকৈ মুঠি মাৰি দিলে তেতিয়া তেলৰ জুখটো হৈছে বুলি আপোনালোকে গম পাব আৰু এতিয়া মই ইয়াত লৈছো অলপমান কুহুমুলিয়া মই পানী লৈছিলো নৰমেল পানী মই লোৱা নাইকিয়া অকমান কুহুমুলিয়া পানী লৈছিলো আৰু এতিয়া পানীখিনি মই অলপকে দি পেলাই এইখিনি ধুনিয়াকৈ মঠি লম আমি পুৰিটো বনাবলৈ আমি যেনেকৈ ডোটো বনাও সেই তেনেকৈ আমি বনাই লম ধুনিয়াকৈ ইয়া চাওক বেছি টানো নহয় বেছি কোমলো নহয় আৰু এইখিনি একদম এনেকৈ ভালকৈ পুৰা মুঠি ল'ব অলপ মুঠিয়ে থৈ নিদিব একদম পুৰা ভালকৈ মুঠি ল'ব তেতিয়াহে পুৰা ক্ৰিস্পি হ'ব ভিতৰৰ পৰা খাবলৈ আৰু এইখিনি মই এতিয়া মুঠি হৈ গৈছে এইখিনি মই এতিয়া 10 মিনিট মানৰ কাৰণে ঢাকি পেলাই এইখিনি মই ৰাখি দিম মোৰ এইখিনি 10 মিনিট মান হোৱালে মই এতিয়া ইয়া কেৰাহীখন পাতি দিছো আৰু এতিয়া নাৰিকলখিনি কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়া নাৰিকলখিনি মই ৰুকি লৈছিলো আৰু নাৰিকলখিনি এতিয়া মই ইয়াত দি লৈছো এইখিনি এতিয়া নাৰিকলখিনি ধুনিয়াকৈ ভাজি লম বেছি ৰঙচুৱাও নহয় নাৰিকলৰ অকন পানীটো হুহি পেলাই অকমান ফসফসিয়া নিচিনা হোৱালৈকে ভাজি লম নাৰিকলখিনি আৰু একদম গেছটো সিমত দি পেলাই নাৰিকলখিনি ভাজিব নহলে তলৰ পৰা নাৰিকলখিনি ধৰি আহিব আৰু এতিয়া মোৰ ইয়া নাৰিকলখিনি হৈছে মোৰ 15 মিনিট মান সময় লাগিলে নাৰিকলখিনি ভাজি হওঁতে কাৰণ মই গেছটো একদম সিমত দি পেলাই মই ভাজি আছিলো আৰু ইয়া চাকচোন ধুনিয়াকৈ নাৰিকলৰ পানীটো নাইকিয়া হৈছে এয়া এতিয়া মোৰ হৈ গৈছে ভাজি নাৰিকলখিনি আৰু এইখিনি মই এতিয়া ইয়া বাচন এটাত নমাই লম আৰু এতিয়া এইখিনি বাচন এটাত থৈ লোৱাৰ পাছতে ইয়াত এতিয়া মই মিক্স দিম চেনিখিনি মই নাৰিকলটো ভাজুতে দিয়া নাইকিয়া কাৰণ নাৰিকলটো ভাজুতে যদি চেনিখিনি দি দিও তেতিয়া মানে আঠা হৈ যাব নাৰিকলৰ লাৰু বনোৱাৰ নিচিনা হৈ যাব সেইকাৰণে নাৰিকলটো ভাজুতে আপোনালোকে চেনিটো নিদিব তেতিয়া আঠাটো হৈ যাব আৰু নাৰিকলখিনি ভাজাৰ পাছতে এনেকৈ চেনিটো দিব আৰু চেনিটো দিয়াৰ পাছতে এইখিনি এটা ধুনিয়াকৈ মই সানি ললো আৰু এতিয়া সানাৰ পাছতে এইখিনিও মই থৈ দিছিলো যে এতিয়া মই এইখিনি ধুনিয়াকৈ পুৰিটো সাইজত লাডুটো বনাই ল'ব এসাও এতিয়া মই পুৰিটোৰ সাইজত এয়া লাডু মই বনাই লৈছো এতিয়া মই গুটেকিটা লাডু বনাই ললো আৰু এতিয়া মই আপোনালোকক দুখনমান বেলি পেলাই দেখাই আছো এসা বেছি ডাঠু নহয় বেছি একদম পাতলু নহয় ধুনিয়াকৈ মিডিয়াম সাইজত ৰাখি পেলাই বেলিব এসা পুৰিটো যে বনাবলৈ আমি যেটো সাইজ কৰি লওঁ হেতু সাইজতে লৈছিলো মই এতিয়া মই ধুনিয়াকৈ বেলি লৈছো আপোনালোকক মই জুখটো দেখাই দিম কিমানটো জুখত মই বেলিছো আৰু এতিয়া মই ইমানটো সাইজতে ৰাখিছো আপোনালোকক দেখাই দিছো বেছি পাতলু নহয় বেছি ডাঠু নহয় আৰু এইটো যে এইটো বজাৰত কিনিবলৈ পাই জুন পিঠা বনোৱা এইটো শেপটো দিবলৈ আৰু এতিয়া মই দি ললো এখন পুৰিখন দি লোৱাৰ পাছতে এতিয়া মই ইয়াৰ ভিতৰত এই নাৰিকলৰ যে যিখিনি মই পুৰ বনাই ৰাখিছিলো সেইখিনি এতিয়া মই দি দিছো আৰু এইটো জপাই দিলেই হল এটো বেছি ইমান টান নহয় এটো এনেকৈ জপাই দিলে আৰু ইয়াত বনালে মানে এটাই ভাল শেপটো বহুত ধুনিয়া আহে এতিয়া দুই ফালৰ পৰা এনেকৈ জপাই দিছো আৰু এতিয়া সাইডত যে যিখিনি এইখিনি হৈ আছে সেইখিনি ধুনিয়াকৈ এটা সাইডৰ পৰা ইয়া
এৰুৱাই দিলেই হ'ল। এয়া চাওক এটা ছাইডৰ পৰা এইখিনি ধুনীয়াকৈ মই আঁতৰাই দিছোঁ। আৰু আপোনালোকে প্ৰত্যেকটো জোন পিঠা বনাওঁতে যে এনেকৈ যিখিনি আঁতৰাই ৰাখিব সেইখিনি দিয়ে আকৌ এটা লাডু হৈ যাব। সেইকাৰণে মই এইখিনি এতিয়া এয়া আঁতৰাই পেলাই ৰাখি দিছোঁ। আৰু এতিয়া আপোনালোকক এইটো মই দেখাই আছোঁ। এয়া চাওকচোন একদম কি ধুনীয়াকৈ হৈছিলে দেখিছেনে শ্বেপটো। আৰু এতিয়া মই আপোনালোকক আৰু এটা বনাই পেলাই দেখাই আছোঁ। এতিয়া মই আকৌ এখন ইয়াত বেলি পেলাই ইয়াত দি ল'লোঁ। দিয়াৰ পাছত এতিয়া মই মাজত মই ইয়াত নাৰিকলৰ পুৰখিনি দি দিম। এচাক মাজত এতিয়া মই নাৰিকলৰ পুৰখিনি দি দিছোঁ। আৰু এতিয়া দুইটা ছাইডৰ পৰা এইটো বন্ধ কৰি দিছোঁ। আৰু বন্ধ কৰোঁতে চাব পুৰা একদম ভালকৈ হেঁচি পেলাই বন্ধ কৰিব। নহ'লে অকণমান যদি খোলা নিচিনাকৈ থাকে বন্ধ নহয় তেনেহ'লে তেলত দিয়াৰ লগে লগে নাৰিকলটো ওলাই যাব তাৰ পৰা। সেইকাৰণে ভালকৈ এইটো ধ্যান ৰাখিব। আৰু এতিয়া এইটো বনাওঁতে ইয়াৰ ছাইডৰ পৰা ধুনীয়াকৈ আঁতৰাই দিছোঁ। আৰু এইটো এতিয়া দেখিছেনে কি ধুনীয়া একদম শ্বেপটো হৈছিলে। আৰু এতিয়া মই বাকীখিনিও এনেকৈ বনাই লওঁ। আৰু এয়া চাওক মই বাকীখিনিও এয়া বনাই ল'লোঁ। আৰু কাগজ এখনত মই এয়া ধুনীয়াকৈ ৰাখি দিছোঁ এইখিনি। আৰু কালজিৰাটো দিয়াৰ কাৰণে দেখিবলৈও ভাল লাগিছিলে। এইটো আপোনালোকে দিবও পাৰে কালজিৰাটো। এতিয়া মই এফালে কেৰাহী এখন পাতি দিছোঁ। আৰু কেৰাহীখন এয়া গৰম হ'ব দিছোঁ। আৰু কেৰাহীখন এতিয়া গৰম হৈ যোৱাৰ লগে লগে ইয়াত মই এতিয়া ৰিফাইণ্ড অইল দিছোঁ। মই তেলটো অকণ বেছিকৈ দিছোঁ কাৰণ অকণমান ডুব গ'লেহে সেইটো ফুলিব জোন পিঠাটো। সেইকাৰণে মই তেলটো অলপ বেছিকৈ দি লৈছোঁ। এইফালে মই এতিয়া কাঁহী এখনৰ ওপৰত কাগজ এখন ৰাখি দিছোঁ জোন পিঠাখিনি ৰাখিবৰ কাৰণে। আৰু তেলখিনি এয়া গৰম হোৱাৰ লগে লগে মই এয়া জোন পিঠা দি লৈছোঁ। 3টা মই দিছোঁ প্ৰথমতে। এয়া 3টা দি পেলাই এতিয়া মই এইখিনি ভাজি ল'ম। আৰু এইকেইটা দিয়াৰ পাছতে এতিয়া ধুনীয়াকৈ মই ইলুটি শিলুটি কৰি আছোঁ। আৰু গেছটো একদম চিমত ৰাখি পেলাই ভাজিব। গেছটো যদি আপোনালোকে বেছিকৈ দি পেলাই ভাজে তেনেহ'লে সোনকালে ৰঙচুৱাটো হৈ যাব কিন্তু ভিতৰৰ পৰা নিসিজিব। সেইকাৰণে গেছটো চিমত দি পেলাই ধুনীয়াকৈ ভাজি থাকিব। তেতিয়াহে খাবলৈ পূৰা একদম মচমচীয়া নিচিনা হ'ব। এতিয়া দেখিছেনে কালাৰটো অকণ চেঞ্জ হৈছে। আৰু এতিয়া মই ইয়াৰ গোটেইকেইটা ধুনীয়াকৈ ইলুটি শিলুটি কৰিয়ে ভাজি আছোঁ। এইকেইটা এতিয়া মোৰ ইয়াত ভাজি হৈ গৈছে। আৰু মই কালাৰটো ইমানতে ৰাখিছোঁ কাৰণ তেলৰ পৰা নমাই দিয়াৰ লগে লগে কালাৰটো আৰু অকণ ডাৰ্ক হৈ যাব। সেইকাৰণে মই এতিয়া ইমানটো জোখতে ইয়াত ৰাখি দিছোঁ। এতিয়া মই এপাত হেতালৈ ইয়াত দি লৈছোঁ তেলটো যাবৰ কাৰণে। আৰু এতিয়া মই যে কাগজখন পাৰি ৰাখিছিলোঁ তাৰ ওপৰতে এতিয়া মই ইয়াত দি ল'ম। আৰু আপোনালোকক মই এতিয়া বেছিকৈ ভাজি পেলাই দেখাই নাথাকোঁ। আৰু এতিয়া মই গোটেইখিনি ভাজি লোৱাৰ পাছতে ইয়াত দেখাই দিম। আৰু ইয়াত চাওক এতিয়া মই গোটেইখিনি ভাজি ল'লোঁ। এয়া দেখিছেনে? আৰু বহুত ধুনীয়া হৈছিলে একদম পূৰা মচমচীয়া হৈছিলে। আৰু আপোনালোকেও বিহু বুলি এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু মোৰ এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।